Hello everyone, welcome back to my channel. সকলো বন্ধু আৰু ভিউলৈ নমস্কাৰ আৰু মানসিকৰ চেনেললৈ স্বাগতম জনালো। মই আজি আপোনালোকক কোয়েল বাৰ্ড যাক আমি বটা চৰাই বুলি কওঁ তাৰে ওজন আৰু ই কিমান দিনলৈ কণী পাৰি আছে তাকে জনাবলৈ চেষ্টা কৰিছো। সেয়ে জানিবলৈ ভিডিওটো চাওঁ আহক। এয়া বটা চৰাই মোৰ ফাৰ্ষ্ট বেচ হয়, প্ৰায় 1.5 বছৰ পাৰ হৈ গৈছে। এয়া চাওক 8 আগষ্ট 2019, প্ৰায় 1.5 বছৰ পাৰ হৈ গ'ল। আৰু এই বটা চৰাইবোৰ মই কণী আনি ঘৰতে ইনকিউবেটৰত ফুটুৱাইছিলোঁ। পোৱালিবোৰ প্ৰায় 42 দিন হোৱাৰ পিছত কণী পাৰিবলৈ আৰম্ভ কৰিছিল। 1.5 বছৰ পাৰ হৈছে যেতিয়া অনুমানিক 42 দিনৰ পৰা এতিয়ালৈকে 500 আপ কণী পাৰিছে আৰু কিমান দিনলৈকে পাৰি থাকিব সেয়াহে ক'ব নোৱাৰিম। নপৰা হ'লে নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বটা চৰাইবোৰ দেখিছে আপোনালোকে, ইয়াৰ পাখিবোৰ নাই। ইয়াৰ কাৰণ হ'ল ইহঁতে খুটিয়া লগাৰ ফলত পাখিবোৰ সৰি পৰে আৰু বৰ্তমান অকল মাইকী বটা চৰাইবোৰ ৰখা হৈছে। মতা বটা চৰাই নহ'লেও যিহেতু ইহঁতে কণী পাৰে সেইবাবে মতা বটা চৰাইবোৰ ওলাই দিয়া হ'ল। আৰু ইয়াৰ ওজন 45 দিনত প্ৰায় 250 গ্ৰামমান হয়গৈ। আৰু বৰ্তমান ইয়াৰ ওজন আপোনালোকক দেখুৱাম কিমান হৈছে। আৰু চাওক, চাওক 355 গ্ৰাম এজনীয়ে প্ৰায় ইমান ওজন হৈছে। আৰু এজনী ওজন কৰি দেখুৱাম। ইয়াৰ ওজনো 350 হৈছে, প্ৰায় দুইজনী সমানে। এয়াই আছিল আজিৰ ভিডিঅ'টোত আপোনালোকক ক'বলগীয়া। আৰু এয়া মোৰ নতুন বেচ হয়, বেছি দিন হোৱা নাই। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো সামৰিলোঁ, ধন্যবাদ।